বিউটি তুমি কাৰেণ্টৰ কাম কৰিব জানা? জানো বাকলি চাবা কিন্তু এই কাৰেণ্টৰ লগত মেটি ফেটি বালা নহয় আমি হৈ দিম। তুমি মনে মনে চাই থাকা না। ঠাকুৰ বাবা অ বিউটি থৈ দিয়া পিছত বেলেগে কৰি দিব। কি কৈছা? কাৰেণ্টৰ কাম কৰি আছো দে দেহা আঁতৰি থাকিবা মোৰ লাইনৰ কাম কৈছা? মোলে ভয় খাইছে চোৱা। এই ডিষ্টাৰ্ব নিদিবি চাও দূৰত লাগি যাব। কোনে ভয় কৰিছে? সৰু পৰা যে লাইন মই একেলগে ডাঙৰ হৈছে। এফালে যেন লাইন ডাঙৰ হৈছে এফালে যেন মই ডাঙৰ হৈ আহিছো। মোৰ দোকানত যে লাইন যায় কোনে ঠিক কৰে? মইহে কওঁ। এনেকে যে ৱাৰডাল ধৰো ধৰি এনেকে এটা শেষ। ও মন 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 ফানি খা ধর মানে ও মন তুই ঠিকই আছা? দুর্বল পয়সা অকণ উস্তাদি মাৰিবি জাস্ট মৰিছা। অ বেটিবা মহাপুৰুষ কি হ'ল? কি হ'ব কি চব উস্তাদি মাৰি কাৰেণ্ট চুবা গৈছিল ফাইছে মজা। কি যে হ'ব আৰু দেই। কি যাব বোলে মম কৈছে নে খঙত কৈছে? খঙত কৈছে। কি আছে আৰে তই মাত দিয়া নাই যে? বিৰেনটো ভিজি আছে যে। जगलाल लाल 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 दिखे तुझको। মানে কি কৈছে? মানে ইয়ালৈ অহাৰ কাৰণটো সুধিছো মই। মম কৈছা আপুনি যে তাৰ পৰা কি যে হব বুলি গুচি আহিছে কিহৰ কাৰণে গুচি আহিছে? কিয় তই গমেই পোৱা নাই নেকি? বিৰেনটো ভিজি আছে যে। মইতো এনেই আহিলো আৰু। এনে মানে খঙত আহিছে নে ধেমালিত আহিছে? তোমাৰ কেনেকুৱা লাগে? মোৰ মতেতো আপুনি ধেমালিতে গুচি আহিছে। মই আকৌ খঙত আহিছো। বহুত ভাল কাম কৰিছে। মই আকৌ ধেমালিটো ইমান ভাল নাপাইছো। আচ্ছা ঐ সুবা কি কৈছ? মই বান্দৰ নচুৱাই আছো। পাগল সেইটো আজি মানে মোৰ দোকানলৈ বান্দৰ এটা আহিছে। একে নেগুডাল মাৰহে কি আছো সঁচাই কৈছো। তাৰপিছত তাৰ নচকচি কেনেকে নাচে। এই বান্দৰটোৰ কথাই কৈছো। সাৰ পায় এজনী চবতে গৰম দিছে। এজনী অত্যাচাৰ আহিছে তোৰ অত্যাচাৰ আহিছে। কি এজনী কমছে। তুমি থকা বাপেৰ ঘৰত নাজি তৰা আনি লং লাগি যায়। কি হল এই মনটো মাৰি আছ যে কিয়? পপুখন চাই গালি পাইছে। চাহ ভালহে পাব লাগে সেইটো কথা বোলে মন মাৰে। গালি পাইছে মই ভাল পাব লাগিছে। বছৰৰ আৰম্ভণিতে যদি কোনোবাই গালি পাৰে গোটেই বছৰটো মৰম বুটলি থাকোতেই যাব। মানুহে দেখোন কয় বোলে একালে দুখ হলে একালে সুখ হয়। আচ্ছা মানে মই মৰমে পাই যাম আৰু। এতিয়া তই চাবিছো মানুহেতো কোলাই বুকুচাই উঠাই লৈ ফুৰিব। আৰু কিবা কাৰণত যদি তই চৰ্টৰ ঘোচা চোচা খালি গোটেই বছৰটো সন্মান বুটলি তত নাপাবি। মৰম কৰিয়ে গৈছে। চোৱাটা মাওক কিয় তই সন্মান বুটলিবি মোৰ কি লাভ? মৰম কৰাটো আপুনি নিবিচাৰে। চাক চোৱাটা মাওক কেলে দে এতিয়া চাবিচোন মৰম পাই যাম আৰু। ৰৈ থাক সন্মান বুটলিবলৈ। পিছে নতুন বছৰত তই কি পণ ললি? মানে চাক মানে মানুহে যে ভাবে নতুন বছৰটোত মই আমুক কৰিম তামুক কৰিম নিজকে সলাই পেলাম ভালকে চলিম কি ভাবিছ? মই এটা ভাবিছো কিন্তু মই কিমান চাকচেছ মই নাজানো। চাক নিজৰ মনৰ জোৰটো লাগে কিয় চাকচেছ নহবি? আচ্ছা মই মানে নতুন বছৰত হাতী ভাতটো এৰি দিম চাগে। মজা এনেও ভাত খালে গা গধুৰ হয়। তাৰ বদলি কি খাবি? উঠি খাম। বঢ়িয়া গাটো পাতল পাতল লাগিব। চাই ভাতটো সন্ধিয়াতে খাই দিবা। নহলে গা গধুৰ হৈ যায়। আচ্ছা আপুনি কি ভাবিছে? চাক
মই ভাবিছো বিহুৰ পাছত আমাৰ ঘৰটো ধুনীয়াকে সজাই দিম গোটেই ৱাল বিলাক ৰং মাৰি দিম আৰু পুৰণা যিমান বস্তু আছে চব বাহিৰলৈ উলিয়াই দিম পুৰণা বস্তু আপুনি কি উলিয়াব প্ৰথমে ভাবিছো মণিকে বাহিৰলৈ উলিয়াই দিওঁ নেকি এই ভালেই কৈছে মণিবৰজনী বহুত পুৰণা হৈ গৈছে অ 2002 তাৰ এক্সপায়াৰী ডেট গ'ল মই ৰিনিউ কৰিহে চলি আছো মণিবৰ যদি ওলাই যায় এজনী কোনে লৈ যাব আৰু কোনে কিনিব হে কিনিব OLX-ত দি দিম ৰেটটো কমাই ধৰিম কাষ্টমাৰৰ লাইন লাগি যাব চাবিচোন পইচা বেছি কমাই ধৰিলে মই কিনি থওঁ নেকি চাবাহে চকু নাই চকু নাই ই চাম বহুত দুখ লাগিছে অ কিয় আপোনাৰ যে চকু নাই পাগল হৈছে নেকি এইকেইটা কি দেখিছ এইকেইটা এই দুটাতো চকু তাৰ চকু নাই বুলি কেলে কৈছ আপুনি এয়া কৈছে মই তোৰ কথা কৈছো তোৰ চকু নাই বুলি মোৰ চকু নাই কি আছে এই দুটা কি আছে চকু তেতিয়াহ'লে মোৰ চকু নাছে বুলি আপুনি কিয় কৈছে পাগল চবেই চব এই তই পাগল তোৰ চকু আছে নে মোৰ চকু আছে